কথাটো তেখেতে কি ভাবি কৈছে মই নাজানো, কিন্তু নৰ্মেলি আমি বড়োফাৰ আদৰ্শ বুলি কওঁ যে বড়োফা আদৰ্শ বুলি ক'লে লিভ এণ্ড লেট লিভ। বড়োফাৰ আদৰ্শ লৈ পেলাই কাম কৰাৰ কথাটো আমি সকলোকে এনকাৰেজ কৰোঁ, কাৰণ বড়োফা এই অঞ্চলৰ ন্যায়ৰ কাৰণে, এই অঞ্চলৰ অধিকাৰৰ কাৰণে, এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কাৰণে কাম কৰিছিলে আৰু সকলো জনগোষ্ঠীক লৈ অহিংসা নীতিৰে কাম কৰিছিলে। গতিকে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাত বহুত দিন ময়ো কাম কৰি আহিছোঁ, তেখেতৰ আদৰ্শটো আমি বুজি পাওঁ আৰু সেইকাৰণে আজিৰ সময়ত চবে একচেপ্ট কৰিছে যে বড়োফাৰ যিটো আদৰ্শ সেইটো হ'ল লিভ এণ্ড লেট লিভ, জীয়াই থাকিব আৰু জীয়াই থাকিবলৈ দিয়ে। তেখেতৰ আদৰ্শৰে আজি 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্ট বনাইছোঁ, সেই জনগোষ্ঠীবিলাকৰ মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আগুৱাই নিয়াৰ কাৰণে আমি আঁচনি লৈছোঁ আৰু এই কথাবিলাক বেলেগে বুজি নাপাব। বেলেগে বড়োফা বুলি ক'লে এজন ব্যক্তি বুলি ভাবিব পাৰে, কিন্তু বড়োফা আজি জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কাৰণে যিবিলাক কথা কৈ গ'ল, ঠিক তেনেধৰণৰ বড়োফা আমাৰ অঞ্চলৰ কাৰণে কোনোবা একচেপ্ট কৰে না নকৰে নাজানো, কিন্তু আমাৰ অঞ্চলৰ কাৰণে বড়োফাই যিখিনি নীতি আদৰ্শ শিকাই থৈ গ'ল, যি কাম কৰি থৈ গ'ল, সেইটো সৰ্বোচ্চ বুলি আমি ভাবোঁ। আৰু সেই পথেদি আগবাঢ়ি আহি আজি বড়োসকলে 3টাকৈ চুক্তি কৰিলে নিজক প্ৰতিষ্ঠা কৰিবলৈ, ভাষা সংস্কৃতি অস্তিত্বলৈ প্ৰতিষ্ঠা কৰিবলৈ আমি সফল হৈছোঁ। গতিকে এই কথাটো কোনে কেনেকৈ উপস্থাপন কৰিব বিচাৰে মই নাজানো, ময়ো দেখিবলৈ পাইছোঁ। গতিকে বড়োফাক কোনে কেনেকৈ ক'ব বিচাৰে সেইটো তাৰ কথা, কিন্তু বড়োফাক আমি আত্মাৰ পৰা, বড়ো জনগোষ্ঠীয়ে হওক বা এই অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে হওক, আমি আত্মাৰ পৰা তেখেতক শ্ৰদ্ধা কৰোঁ। চাওক, বিজেপি আগ্ৰাসী মনোভাৱ বুলি ক'ব নোৱাৰে, কাৰণ বিজেপি হ'ল সৰ্বভাৰতীয় দল। সেইকাৰণে ভাৰতৰ চাৰিসীমাৰ ভিতৰত বিজেপি দলেতো ৰাজনীতি কৰিবই, তো সেইটো আপুনি আগ্ৰাসী বুলি ক'লে নহ'ব। তেখেতসকলে ৰাজনীতি কৰি আছে, তো সেইটো কোনোবা আগ্ৰাসী কয়, কোনোবা কিবা কয়, সেইটো ব্যক্তিগত দৃষ্টিভংগী, কিন্তু মই সেইটো ক'ব নিবিচাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ যিখিনি ৰাজ্য আছে বা ভাৰতৰ চাৰিসীমাৰ ভিতৰতে বিজেপি কংগ্ৰেছ তেখেতসকলে ৰাজনীতি কৰিব আৰু আমি আমাৰ কাউন্সিলতে আমি কনফাইন হৈ আছোঁ, কাৰণ এই কাউন্সিলৰ বিভিন্ন সমস্যাক লৈ, এই কাউন্সিলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাক লৈ, বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ UPPL জন্ম হৈছে আৰু সেই হিচাপে আমি এই অঞ্চলৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ। নাই, ইয়াত আৰু ক'ব লগা নাই, নিজৰ নিজৰ দলীয় চিন্তা, নিজৰ নিজৰ দলীয় এজেণ্ডা লৈ কাম কৰিব, আমিও কৰিম, তেখেতসকলেও কৰিব, চবেই কৰিব। আৰু ইলেকশ্যনটোতো বহুত দিন আছে, 4 মাহ আছে, আৰু তো ছেপ্টেম্বৰত যদি আমি ইলেকশ্যন পাতোঁ, তো 4 মাহত বহুতখিনি কাম কৰিব লগা আছে ৰাইজৰ। মই এটা কথা ক'ব বিচাৰোঁ, আজি ভাৰতৰ গণতন্ত্ৰটো মাদাৰ অফ ডেম'ক্ৰেচি বুলি কোৱা হৈছে, মানে পৃথিৱীৰ ভিতৰতো সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ। গতিকে আজিৰ তাৰিখত আমি ভাৰতীয় মানুহবিলাকে যোনে নেকি ভাৰতৰ গণতন্ত্ৰটো ইমান ওপৰলৈ লৈ গ'ল, ভাৰতীয় মানুহবিলাকে নিৰ্বাচনটো লৈ পেলাই ইমান হুলস্থুলুচ কৰিব লাগে বুলি মই নাভাবোঁ। আজিকালি ভোটাৰসকলে বা ৰাইজে যথেষ্ট মেচিউৰ হৈছে, গতিকে তেখেতসকলে সিদ্ধান্ত ল'ব, আমি হুলস্থুলুচ কৰিলেও নকৰিলেও, কোনে ভাল কাম কৰিছে, কোনে ভাল চিন্তা কৰিছে, ইয়াৰ ওপৰত বিচাৰ কৰি ৰাইজে সিদ্ধান্ত ল'ব। চাওক, UPPL দল হিচাপে আজিৰ তাৰিখত আমি বহুত সক্ৰিয় হোৱাটো দেখিবলৈ পাইছোঁ আৰু শক্তিশালী হোৱাটো দেখিবলৈ পাইছোঁ। কাৰণটো হৈছে যে UPPL দলৰ যি এটা আদৰ্শ আছে, নীতি আছে আৰু উদ্দেশ্য আছে, এইটো লাহেকৈ বিটিআৰ অঞ্চলৰ ৰাইজে সকলোৱে বুজি পাইছে আৰু অৰ্গেনিকেলি যিখিনি কথা চিন্তা কৰি UPPL দলে কাম কৰিছে, তাত ৰাইজে বহুত সন্তুষ্ট হৈছে। এই 35 লাখ জনসাধাৰণ থকা বিটিআৰ কাউন্সিলখনত সকলো জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাৰ UPPLৰ যিটো মডেল, সেইটো চবেই একচেপ্ট কৰিছে আৰু স্বাধীনতাৰ প্ৰায় 70 ইয়াৰ্ছত নোহোৱা, 75 ইয়াৰ্ছত নোহোৱা বিভিন্ন কামবিলাক আজি বিটিআৰ অঞ্চলত হৈছে। ভূমিৰ সমস্যা সমাধান কৰাই হওক, বিভিন্ন সমস্যা সমাধান কৰাই হওক, এই সমস্যা সমাধান কৰা যিটো পদক্ষেপ, এইবিলাক দেখিবলৈ পাই সকলো ৰাইজে ওলাই আহিছে আৰু আজি UPPL দল সম্পূৰ্ণ এটা দল এটা হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াত সকলো জনগোষ্ঠী, বিটিআৰ অঞ্চলত যি 26টা জনগোষ্ঠী আছে, প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা সদস্য এই দলত আছে,
নেতাসকল এই দলত আছে আৰু শেহতীয়াভাৱে যোৱা এক বছৰত বিভিন্ন দলৰ ছাত্ৰ সংগঠনে হওক বা সামাজিক সংগঠনে হওক বা সাংস্কৃতিক সংগঠনে হওক এই সংগঠনবিলাকৰ পৰা বিভিন্ন ৰিটায়াৰ্ড হোৱা বা ওলাই আহি বিভিন্ন ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিছে তো সেইকাৰণে এতিয়া 40টা সমষ্টি 445টা প্ৰাইমাৰী আৰু 3200টা বুথত আমাৰ দলৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে কাম কৰি আছে বৰ্তমান কি পৰ্যায়ত আছে এইটো কেলেংকাৰী নহয় এইটো অপজিশ্যনে টুইট কৰি পেলাই এটা মিডিয়াই পিক কৰি পেলাই এইটো এটা কেলেংকাৰী বুলি এটা মানে এটা প্ৰচাৰ কৰিছিলে কিন্তু ইয়াত কোনো কি কয় ইয়াত ফাণ্ড ৰিলিজ কৰা হোৱা নাই ইয়াৰ প্ৰক্ৰিয়াটো আৰম্ভহে হৈছিলে চ' তাত স্পষ্টভাৱে কৈছে যে পাইৰেচি কিতাপবিলাক কিনিছে বুলি কেনে গতিকে কিতাপটো পাইৰেচি হৈছে নে নাই এইটো চাবৰ কাৰণে আচলতে কিতাপ পোৱাবিলাকে কৈছে যে কিতাপটো ভাল তো সেইকাৰণে পাইৰেচি হৈছে নে নাই এইটো তদন্ত কৰিবৰ কাৰণে আমি এটা কমিটি গঠন কৰি দিছোঁ কমিটিয়ে ফাৰ্ষ্ট ফেজ মিটিং কৰি গ'ল এতিয়া ছেকেণ্ড ফেজ থাৰ্ড ফেজ মিটিং কৰি ৰিপৰ্ট দিব সেই হিচাপে একশ্যন হ'ব UPPL আমি এটা ইণ্ডিপেণ্ডেণ্ট পলিটিকেল পাৰ্টি হয় টোটেল বিটিআৰত 3200 আমাৰ ভোট কেন্দ্ৰ আছে আৰু 40টা সমষ্টি আছে UPPL ইণ্ডিপেণ্ডেণ্ট পলিটিকেল পাৰ্টি হিচাপে আমি 3200 বুথ আছে তাতে আমাৰ প্ৰস্তুতি চলি আছে ইনফেক্ট প্ৰস্তুতি একদম শেষ 2 তাৰিখৰ পৰা আমাৰ বুথ সন্মিলন আৰম্ভ হ'ব প্ৰত্যেকটো সমষ্টিত 40টা সমষ্টিত যিমান আমাৰ বুথ কমিটিৰ সদস্য আছে তেখেতসকলক লৈ বুথ সন্মিলন 2 তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে ইয়াতে কোন পলিটিকেল পাৰ্টিয়ে কি কৈছে কোন পলিটিকেল পাৰ্টিয়ে 40টা সমষ্টিত খেলিব বিচাৰিছে আমি সকলোকে আদৰণি জনাইছোঁ ওয়েলকাম জনাইছোঁ আমাৰ বিটিআৰ অঞ্চলত UPPLৰ নেতৃত্বত যে চৰকাৰ চলিল এই চৰকাৰে ইয়াতে যি গণতন্ত্ৰটো মজবুত কৰিলে ইয়াতে শান্তি স্থাপন কৰিলে কোনো ভয় আশংকাৰ ইয়াতে দৰকাৰ নাই এতিয়া গতিকে সকলো পলিটিকেল পাৰ্টি যিমান সিটত খেলিব বিচাৰে তেখেতসকলে খেলিব পাৰে ইয়াৰ কোনো বাধা নাই আমি 40টা সমষ্টিত প্ৰস্তুতি চলাই আছোঁ 3200 বুথত আমাৰ কমিটি গঠন অলৰেডি কমপ্লিট আৰু 2 তাৰিখ জুনৰ পৰা আমাৰ বুথ সন্মিলন আৰম্ভ হৈ যাব